নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিত লৈ আহিছোঁ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামিনেশ্যন 2023ৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন তো যদিহে তুমি এই চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন সময়তে পোৱা তেন্তে আগবাঢ়িছোঁ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনলৈ ইয়াতে প্ৰথমৰ 20টা MCQs আছে আৰু এই MCQsৰ আনচাৰবোৰ কি হয় তোমালোকে কমেণ্ট কৰি জনাবা যিসকলে জানা তো চাই যোৱা কুৱেশ্যন পেপাৰখন
দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ, কিয়নো ষ্টাডি কৰ্ণাৰ আছামৰ তৰফৰ পৰা ক্লাছ 10ৰ ইংলিছৰ এখনি MCQs আনচাৰ বেংক প্ৰস্তুত কৰি উলিওৱা হৈছে, যিখনত তোমালোকৰ চিলেবাছ ইনক্লুডিং সকলোবোৰ চেপ্টাৰৰ পৰা 1000+ MCQ সলিউশ্যন পাবা। লগতে গ্ৰামাৰৰ 3টাকৈ টপিক ক্ৰমে ডিটাৰমিনাৰ্ছ, প্ৰেপজিশ্যন, ভকেবুলাৰী ইয়াৰো তোমালোকে প্ৰশ্ন উত্তৰ পাবা। আৰু এইখনত যিখিনি প্ৰশ্ন আছে গোটেই প্ৰশ্নবোৰ পাঠৰ মাজৰ পৰা কটা হৈছে, গতিকে তোমালোকৰ পৰীক্ষাত কমন পৰা খুব বেছি চান্স আছে ইয়াৰে পৰা। আৰু ইতিমধ্যে যিমানবোৰ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল হৈ গৈছে সেই প্ৰি ফাইনেলৰো MCQsবোৰ ইয়াৰে পৰা কমন পৰিছে। গতিকে যদিহে তোমালোকে এইখনি পাৰচেছ কৰিব বিচাৰা তেনেহ'লে 50 rupees পে'মেণ্ট কৰি পে'মেণ্টৰ স্ক্ৰীনশ্বট আমাৰ হোৱাটছএপ নাম্বাৰত প্ৰেৰণ কৰিব লাগিব। আৰু আমাৰ হোৱাটছএপ নাম্বাৰত স্ক্ৰীনশ্বট প্ৰেৰণ কৰাৰ লগে লগে তোমালোকে ইবুকখনি অৰ্থাৎ PDF আকাৰৰ যিখন কিতাপ সেইখন তোমালোকে হোৱাটছএপত লাভ কৰিবা। আৰু বাকী পে'মেণ্ট ডিটেইলছ তোমালোকে ডেছক্ৰিপশ্যন চেক কৰা। ধন্যবাদ।